हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज এটা ভিডিও বনাইছো। স্বাগতম জানাইছো আপোনালোকক সবকে। নাৰথৰ নদী আছে জবান ফাই আৰু তামান গৰম হৈছে আৰু এনে ক'বাত এনে অলপমান এপাক ঘূৰি আহংগুৰি ওলালো, লগতে এটা ভিডিও বনাই দিলো আৰু বহুত বেছি গৰম হৈছে। তো যোৱাখিনি ভিডিও নকৰং, ডাইৰেক্ট এটা ধুনীয়াকৈ চাইনা জেগাত ৰখি ল'ম, তাতে যাই ভিডিও বনাইছো। তো চলো ডাইৰেক্ট যাই লগ পাইছো। A few moments later. হেল্ল' গাইছ, আমি ইয়াতে বহি আছোঁ চাইনাত গাছৰ তলত। আহি পালোঁ বোলে নদীৰ কি আকৌ বিৰাট গৰম। গাছৰ তলত অলপ গাছৰ চাহ লৈ আছোঁ। এতিয়া ভিডিও এনেকাই দিম আৰু একদম নৰ্মেল চাবি। এনেকাই ছাবস্ক্ৰাইব লাগাইছে নাই সাবস্ক্রাইব করে দিবি, লাইক কমেন্ট শেয়ার সাবস্ক্রাইব। আৰু ছাগল চানা এটা আছে এইটো ওচৰতে। হেল্ল' ব্ৰ'। হ্যালো গাইস, আমি এবার আপনার ঘৰত যাম। আজিৰ ভিডিওটা এনেকৈ হ'ল এনে 1 মিনিটমান হ'ব পায়। নর্মেল নৰ্মেল ডাঙৰ পায় না থকা অলপ জানে না হ'লে এনেকৈ দিম। ডাঙৰতে চাকল আমি আমি ঘৰত যাই আছোঁ। ৰাতি হ'ল, তাৰ পৰা হাততে লগ কৰি বহিলোঁ। কথাত ভালকৈ শুনা পোৱা নাই, বাইকত যাই আছোঁ না। বন্ধু বাৰ মই দুদিনে আছোঁ। আজিৰ ভিডিওটা এইখিনি আছিলে।